ভাইৰেল হৈ পৰে মৃত্যু SI জুনমনিৰ বিৰুদ্ধে এখন বিশেষ এজাহাৰ কপি। এনে লগা নাই নে এখন নাটক বা চিনেমা? হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। মোৰ মধুস্মিতা phukon চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। জুনমনি ৰাভাৰ কথাটো আপোনালোকে হয়তো গম পাইছে। জুনমনি ৰাভাৰ ঘটনাটো মানে ৰহস্য ভিতৰলৈ সোমাই গৈহে আছে। তেওঁ জুনমনি ৰাভাৰ যিজন মানে তেওঁ প্ৰত্যক্ষভাৱে দেখি আছিলে, তেওঁ আচলতে বাতৰি যোগেদি সকলোকে অৱগত কৰিছে। অৱগত কৰাৰ পিছতো তেওঁ এতিয়া নিৰুদ্দেশ হৈ আছে। তেওঁ কিয় নিৰুদ্দেশ হ'ল সেইটো এতিয়া বহুত আচৰিত ঘটনা হৈ পৰিছে সকলো কাৰণে। আৰু জুনমনি ৰাভাৰ কেছটোত আমি ভাবিছিলোঁ যে তেওঁৰ যোগেদি সকলো ঠিক হৈ যাব, কিন্তু এতিয়া তেওঁ নিৰুদ্দেশ হোৱাৰ কাৰণে চিন্তিত হৈ গৈছে সকলো। মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে ভিডিঅ'টো চাব। আহক তেতিয়াহ'লে ভিডিঅ'টো লৈ যাওঁ। প্ৰায় 1:30মান বাজিছে জখলাবন্ধা পাওঁতেহি। জখলাবন্ধা পোৱাগৈ নাই বা জখলাবন্ধা নাপাওঁতে হৈছিলে। মই কাষত এখন দোকান খোলা দেখা পোৱা দেখি মই ভাবিলোঁ, আৰু মোৰ টোপনি আহিছে। টোপনি অহাৰ কাৰণে মই ৰৈ থকাৰ পিছত দেখিলোঁ যে মই মুখখন ধুই লওঁ, ধুই পিনি মই পেকেট এটা খাই বৈ যাওঁ। তেনেকুৱাতে অলৰেডি মই গাড়ীখন ৰখোৱাৰ আগত দেখিছোঁ যে এল্ট' বাহনখন ছাইডত ৰখাই থোৱা আছে। ৰখাই থোৱা তাৰ 5 মিনিটত মই পেকেটটো লৈ ঘূৰি আহি দেখিছোঁ এখন ট্ৰাকে আহি ডাইৰেক্ট মুখামুখি মাৰিছে। মুখামুখি মৰাৰ পিছত এল্ট' বাহনখনৰ পৰা এটা ল'ৰা ওলাই যোৱা দেখিছোঁ। ক'লা পেণ্ট পিন্ধিছে, ক'লা জোতা, আৰু যিজন ট্ৰাক ড্ৰাইভাৰজনো পলাইছে। তাৰপিছতে মই গম পালোঁ যে এইটো এক্সিডেণ্ট, ডাঙৰ এক্সিডেণ্ট। তেতিয়ালৈকে মই অলৰেডি তাৰ গাড়ীৰ ওচৰলৈ অহা নাছিলোঁ। তাৰ প্ৰায় 15 মিনিটমান পাছত যেতিয়া জখলাবন্ধা থানাৰ IC জন আহিছে, তেওঁ আহি পিনি কোনোবাই ফোন কৰিছিলে, মোৰ ওচৰতে ফোন কৰিছিলে এজনে। IC জন আহিলে, আহি পিনি ওচৰত তাত পালেহি। পোৱাৰ লগে লগে তাৰপিছত মই আহি চাপি আহিছিলোঁ। তেতিয়া মোক ক'লে কি লাগে? মই ক'লোঁ ছাৰ আপোনাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ, আৰু মই এতিয়া অলৰেডি মই অকণ চকুকেইটা লাগি যোৱা দেখি মই ইয়াতে ৰৈছিলোঁ, পেকেটটো খাইছিলোঁ, কি হৈছে তাকে চাবলৈ আহিছোঁ। মোক ক'লে যা। মই আহিছোঁ। মই গুচি আহিলোঁ। গুচি অহাৰ পাছতহে যেতিয়া গাড়ীখন এনেকৈ পাৰ হৈছোঁ, তেতিয়া দেখিছোঁ তাত অলৰেডি এজন ডেড বডি আছে। ট্ৰাকখনে অলৰেডি ডাইৰেক্ট মাৰিছে, আৰু এল্ট' বাহনখন অলৰেডি নিজৰ ছাইডত ৰৈ আছে। এল্ট'খনে নাই, এল্ট'খন মই চকুৰ আগত দিয়া আছে, পাৰ্কিং দি থৈছে, আৰু এল্ট' কোনোফালে হিলাও নাই, আৰু এল্ট' একে জেগাতে থিয় হৈ আছে। এল্ট'খনৰ পৰা এটা ল'ৰা নামি গৈছে, ক'লা পেণ্ট, ক'লা জোতা, আৰু চাৰ্টটো কি ৰঙৰ আছিলে মই ইমানকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু মই সিমানটোলৈকে দেখিছোঁ। আৰু ট্ৰাকখনৰ ড্ৰাইভাৰটো পলাই গৈছে, সেইটোলৈকে